আসসালামু আলাইকুম। মই কুরবানির বিষয়ে দুই আখার কব ওলাইছোঁ, কিবা ভুল হলে ক্ষমা কৰি দিব। কুরবানি হল আরবী শব্দ যার অসমীয়া অর্থ হল অতিশয় নিকটবর্তী হওয়া। ইসলামিক পরিভাষাত কোৱা হয় নিৰ্দিষ্ট জন্তুক যি আল্লাহ তালাক সন্তুষ্টি কৰাৰ উদ্দেশ্যত নিৰ্দিষ্ট সময়ত একমাত্ৰ আল্লাহৰ নামত জবেহ কৰা হয়। আল্লাহ তালাই সমগ্ৰ মুছলমানৰ জাতিৰ পিতা হজৰত ইব্ৰাহিম আলাইহিছ সালামক বহুবাৰ পৰীক্ষা কৰিছিল। সকলো পৰীক্ষাই অত্যন্ত সফলতাৰে উত্তীৰ্ণ হৈছিল। হঠাৎ এদিন গভীর রাত্রি সপনত হজরত ইব্রাহিম আলাইহিস সালামক আদেশ করা হল, হে ইব্রাহিম, তুমি তোমার অতিকৈ প্রিয় বস্তু সৃষ্টিকর্তার সন্তুষ্টির কারণে কুরবানি করা। তেতিয়া হজরত ইব্রাহিম আলাইহিস সালাম টোপনিৰ পৰা উঠি ৰাতিপুৱা তেখেতে 10টা উট আল্লাহৰ নামত কুরবানি কৰি দিলে। ইয়াৰ পিছত আৰু সপনত দেখা পালে, তেতিয়া তেখেতে 100টা উট আল্লাহৰ নামত কুরবানি কৰি দিলে। ইয়াৰ পিছত আৰু তেখেতে সপনত দেখিলে আৰু কোৱা হল, হে ইব্ৰাহিম, তুমি তোমাৰ প্ৰিয় বস্তু আল্লাহৰ নামত কুরবানি কৰা। তেতিয়া হজরত ইব্ৰাহিম আলাইহিস সালাম ক'লে, হে মোৰ আল্লাহ, মোৰ সকলোতকৈ প্ৰিয় বস্তু মোৰ একমাত্ৰ সন্তান ইছমাইল। ইয়াতকৈ প্ৰিয় বস্তু মোৰ এই পৃথিৱীত নাই, একোৱেই নাই। হে মোৰ প্ৰিয় আল্লাহ, মই তোমাক ইমান ভাল পাওঁ, মোৰ প্ৰিয় ইছমাইলক তোমাৰ সন্তুষ্টিৰ উদ্দেশ্যে উৎসৰ্গা কৰিবলৈ মই প্ৰস্তুত। অকল এটা ইছমাইল কিয়, তোমাৰ সন্তুষ্টিৰ কাৰণে লাখ ইছমাইল কুৰবানী কৰিবলৈ ৰাজি। তেতিয়া হজরত ইব্ৰাহিম আলাইহিস সালাম ফিলিস্তিনৰ পৰা মক্কাত আহি তেখেতৰ পত্নী হাজৰাক আহি ক'লে, মোৰ সন্তান ইছমাইলক সুন্দৰকৈ গা পা ধুৱাই দিয়া, নতুন কাপোৰ পৰিধান কৰাই দিয়া, মই মোৰ বন্ধুৰ ঘৰলৈ লৈ যাম। তাৰপিছত ইব্ৰাহিম আলাইহিস সালাম তেখেতৰ পুত্ৰ ইছমাইল আলাইহিস সালামক ৰাস্তাত গৈ থাকোঁতে ক'লে, হে মোৰ পুত্ৰ, মই তোমাক ক'ত লৈ যাই আছোঁ তুমি ক'ব পাৰিবানে? তেতিয়া ইছমাইল আলাইহিস সালাম ক'লে, হয়, আপুনি আপোনাৰ বন্ধুৰ ঘৰলৈ লৈ যাই আছে। তেতিয়া ইব্ৰাহিম আলাইহিস সালাম ক'লে, মই আল্লাহৰ সন্তুষ্টিৰ কাৰণে তোমাক কুৰবানী কৰিবলৈ লৈ যাই আছোঁ। মই সপনত চাইছোঁ মই তোমাক কুৰবানী কৰিব লাগে, এই বিষয়ে তোমাৰ মন্তব্য কি? তেতিয়া ইছমাইল আলাইহিস সালামে ক'লে, হে মোৰ পিতা, আপুনি আপোনাৰ কৰ্তব্য পালন কৰক, মোৰ কোনো কষ্ট নহয়। ইয়াৰ উপৰিও ইয়াতকৈ ভাল খবৰ আৰু কি হ'ব পাৰে? পৃথিৱীত ইমান মানুহ থকাৰ উপৰিও আল্লাহ মোক পচন্দ কৰিছে, মোৰ জীৱন ধন্য। এই কৈ ইছমাইল আলাইহিস সালামে শুই দিলে। হজরত ইব্ৰাহিম আলাইহিস সালাম তেখেতৰ পুত্ৰ ইছমাইলক কুৰবানী কৰিবলৈ তৰোৱাল চলাই আছে, কিন্তু এটা লমো কটা যোৱা নাই। তেতিয়া ইছমাইল আলাইহিস সালামে ক'লে, হে মোৰ পিতা, মইতো আপোনাৰ সকলোতকৈ প্ৰিয়, সেইকাৰণে তৰোৱাল চলাবলৈ আপোনাৰ কষ্ট হৈ আছে। আপুনি এটা কাম কৰক, আপুনি আপোনাৰ চকুত কাপোৰ বান্ধি লওক। তেতিয়া ইব্ৰাহিম আলাইহিস সালাম চকু কাপোৰেৰে বান্ধি ল'লে আৰু তৰোৱাল লৈ ক'লে, হে মোৰ আল্লাহ, তুমি চোৱা, মোৰ পুত্ৰ ইছমাইলতকৈ মোৰ মনৰ ভিতৰত তোমাৰ প্ৰতি ভাল পোৱা বহুত বেছি। এই কৈ তেখেতে ইছমাইলৰ গলত তৰোৱাল চলাই আছে কিন্তু নাকাটে। ইছমাইল আলাইহিস সালাম তলৰ পৰা কৈ আছে, হে পিতা, তুমি তৰোৱাল ওলোটাকৈ চলাই আছা নেকি? এনে সময়ত আল্লাহ জিব্ৰাইল আলাইহিস সালামক আদেশ দিলে, হে জিব্ৰাইল, সোনকালে বেহেস্তৰ পৰা এটা দুম্বা লৈ যোৱা আৰু ইছমাইলৰ পৰিৱৰ্তে সেই দুম্বাটো ৰাখি দিয়া হা, আৰু ইমান কষ্ট সহ্য হোৱা নাই। তেতিয়া জিব্ৰাইল আলাইহিস সালাম তাকেই কৰিলে আৰু দুম্বা কুৰবানী হৈ গ'ল। আৰু ইব্ৰাহিম আলাইহিস সালাম চকু খুলি চালে, ইছমাইলৰ পৰিৱৰ্তে দুম্বা কুৰবানী হৈ গ'ল তেখেতৰ হাতত। আৰু হজরত ইছমাইল আলাইহিস সালাম কাষত থিয়া হৈ আছে। হজরত ইব্ৰাহিম আলাইহিস সালাম এনেকৈ আল্লাহৰ প্ৰতি ভাল পোৱাৰ প্ৰতিটো পৰীক্ষাত সফল হৈছিল। আৰু তেতিয়াৰ পৰাই আৰম্ভ হ'ল কুৰবানীৰ মহান বিস্ময়কৰ ইতিহাস, যি অনন্তকাল ধৰি অৱহেলিতভাৱে সুন্নতে ইব্ৰাহিম হিচাপে পৃথিৱীৰ সকলো মুছলমানৰ ওচৰত স্মৰণীয় হৈ আছে আৰু পৃথিৱীৰ অন্তিম দিনলৈ চলি থাকিব। তো বন্ধুসকল, যদি এই ভিডিঅ'টি ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তাৰ লগতে ইকৰাম 360 চেনেলৰ পৰা মই আগন্তুক কুৰবানী ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। খোদা হাফিজ।